হাই ফ্ৰেন্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু আজি বৰ্তমান আমি কুঁহিয়াৰতলিত আছোঁ, মানে এটা শ্বুটিঙৰ ভিডিঅ' কৰিম আৰু ভিডিঅ' কি কৰোঁ দেখুৱাই থাকিম। আৰু ইফালে আমাৰ এনিছা বাইদেউ আছে, কিবা এটা কৈ দিয়া তুমি। আৰু ধুনীয়াকৈ আজি আমি কৰিম শ্বুটিং আৰু বহুত দিনৰ মূৰত। আৰু ইফালে মাঘৰ বিহু আহিল আৰু 1 জানুৱাৰীও আহিল, সেইকাৰণে আমিও খানা এটা খাওঁ আৰু খানা কৰিম যেতিয়া অকণমান মনোৰঞ্জন কৰি আপোনালোককো দেখুৱাওঁ। সেইকাৰণে আমি শ্বুটিঙৰ কাৰণে আহিলোঁ আৰু সিফালে হাঁহ চাহ লৈ বাকীকেইটা গৈছে আৰু আমি দুটাও এই কেৰাহী বাল্টিং চব লৈ পেলাই আহি আছোঁ যোগান ধৰি কিনে ধুনীয়াকৈ। ইমান ধুনীয়া পৰিৱেশ, ইফালে আছে কুঁহিয়াৰ আৰু ইফালে গোটেই পথৰ মাজত ইফালে বেহাৰ ফুলো আছে। আৰু আমি ধুনীয়াকৈ পথৰ আলি দি যাই আছোঁ, মানে খুব ধুনীয়া এটা গাঁৱলীয়া পৰিৱেশ। আৰু আপোনালোকে আমাৰ ভাঙা টিভিত ভিডিঅ'টো চাব, তেতিয়াহ'লে গোটেইখিনি গম পাব আৰু এইটো ভিডিঅ' চাই থাকিব। এনিছাই পূৰা কেৰাহী চাৰি লেও দি আছে, হয়নে নহয়? কিয় লেও দিছা এইটো? জীৱনত কৰি নোপোৱা কামবিলাক কৰিব লগা হৈছে। ফাৰ্ষ্ট টাইম মই দিছিলোঁ, তাৰপিছত ছেকেণ্ড এটা গৈছে এইবিলাক শ্বুটিং। আৰু মই এনেকৈ বহি আছোঁ ৰাণীৰ নিচিনাকৈ, কাৰণ তাই কাম কৰি আছে, সেইকাৰণে মই বহি আছোঁ, অলপমান আৰাম লৈছোঁ আৰু নে কি? পৰব বাগিৰিয়ে পৰব তাই আকৌ। আপোনালোকে এতিয়ালৈকে মানে ডিচেম্বৰ মাহৰ খানা চানা খাইছে নে নাই জনাবচোন কমেণ্ট চমেণ্ট কৰি। এটা কুৱেশ্যন সুধিম মই তোমাক, তোমাৰ এই 2023 বৰ্ষত কিমানখিনি ভাল হ'ল, কিমানখিনি বেয়া হ'ল, অকণমান থুলমূলকৈ ৰাইজক মানে জনাই দিবা নেকি? কিন্তু ইফালে শ্বুটিঙো হৈ আছে। কাম কৰাৰ সময়ত মাটি ভাগি যাব লাগে। এতিয়া খাওঁ আছিল দেখাটো আৰু তেনেকৈ কলপাতকেইটা লৈ মচা আহিয়া একো নহয় দে ভাই, একো নহ'ব। তই খাব পাম বুলি ভাবছা নেকি বেছিকৈ? হাঁহৰ ল'ম আৰু ঠেং দিম তোক। মই কাম কৰিছোঁ আৰু এয়া খিটাকে বোলে হাঁহৰ ল'ম আৰু ঠেং দিব। অঁ, নিজৰ পৰিচয় নিজে দিছে। অঁ এনিছা, আকৌ তোমাৰ ফালে আহিলোঁ, কিবা এটা নিশ্চয় যাম, কাৰণ তুমি বোকা লৈ আছা। পিছে অলপ দেৰিকৈ আলোচনাটো কৰিম দেই, ৰাখিছোঁ। আৰু এইবিলাক দিছে নাই কুঁহিয়াৰতলি, এয়া জুৱেলহঁতৰ গোটেই খেতি কুঁহিয়াৰ। মানে কাম কৰা মই হেৰি নাযাওঁ, ময়ো কৰিব লাগে। তাই মানে আধৰুৱাখিনি কৰিছিল, এতিয়া মই পুৰাখিনি কৰিলোঁ আহি। নহয়, মই শ্বুটিঙতহে কৰোঁ, কিন্তু সঁচাকৈ একদম ক'ব লাগিব, শ্বুটিঙত মই কৰোঁ কিন্তু বেক চাইডত তাই কৰে। ময়ো কৰোঁ বাৰু কিছুমান। চবেই আৰু লগে ভাগে ক'ব লাগিব, যিহেতু খানা হয়নে? এতিয়া আকৌ লেও দিয়া কাম নহ'লে যিহে জুই বিলেট মাৰি থাকিলেও নাযাব। হ'ব নেকি, বেছি ডাঠকৈ নেদো। খুব ধুনীয়াকৈ আমাৰ দীপজ্যোতি দাদাই এতিয়া ৰান্ধনি ঘৰত সোমাইছে আৰু ইয়াতে ধুনীয়াকৈ ৰান্ধিব। এয়া বিচাৰি আছে পকেট মেচ। আৰু এইটো দীপজ্যোতি ডেকা। দীপজ্যোতি দাদা কেমেৰা ওলাব অকণমান বেয়া পায়, সেইকাৰণে নকবি বুলি কৈছে, কিন্তু মনে প্ৰাণে ভালো পাইছে অকণমান, হয়নে নহয়? আৰু ইফালে এটা দাদা আছে, এইফালে চাওক, মানে জুৱেলৰ ল'ৰা, মানে জেলত আহি আছে। দাদাৰ কাৰণে এটা খুব ধুনীয়া ছোৱালী আপোনালোকে বিয়া পাতিব লাগে মানে। আৰু ইফালে অমৰ দা আহি আছে, অমৰ দা গ্ৰেণ্ড এণ্ট্ৰি পুৰা। বুলি গম পাই আহি গৈছোঁ। নাপাবি নহয় হেৰা নিদিম নহয় কোনে দিব তোক এতিয়া? ভালে আছা? ইফালে ধুনীয়া পুৰা গুজিছে। আৰু ধনিয়াৰ মাজে মাজে এটা বস্তু দেখিছোঁ, এইটো হ'ল ভতুৱা হাঁহ।
মাংস আৰু ইফালে সৰুকৈ কাটি আছে ইফালে অমৰদাই ভিডিঅ' কৰি আছে হা মস্ত মানে হেৰিটোত চৰিয়াটোত তাৰমানে হাঁহ মাংসটো ভাল লাগছে আকৌ দেখি নে এইফালে ৰান্ধনি ৰান্ধি আছে আমাৰ এইটো ৰান্ধনি ইণ্টাৰনেশ্যনেল কোনোবাই যদি দূৰত খানা খাব যাব খোজে ভাড়া কৰি লৈ যাব পাৰে নেকি ভাল ৰান্ধে আৰু বহুত বেছি এইলা যোগালী নিজে কৰি থাকোঁ আৰু তই কি খাৱৰীয়া এইখিনি দেখাবা এই লোভত থাকিব পৰা নাই একেলগে খাব পাৰিবি নে এইখিনি কুটা হৈ গেল মাংস পচি আমাৰ 3টা মানুহ ৰাতিলৈকে খাব পৰা যাব দেই খাৱাটো ঠাণ্ডা এইডালত মাঘৰ বিহু নিচিনা লাগছে উৰুকাৰ বিহু লাগছে দেখোনে নাউৰি বুজাও এই হাঁহে যেনেকৈ কেৰাহীত ঝটপটাই আছে তহঁতেনো কি এইখন কচাখান কেৰাহীত দি থৈ যাব লাগে এতিয়া পুৰি থাকে মোক তহঁতে একো আইডিয়া চাইডিয়া নাই দেই মাংস বনাইছা নেকি বাপ মজা বনাইছি দেই ভূত নহয় হেলাই তহঁতে কিহে পাইছি শনি শুনিলে দেওবাৰ নে শুনিবাৰ আছিলে তাকে জিয়ান থা মাৰিব লাগে দেখা নাপোৱা ভাও ধৰ পিঠি উঠা খা ইয়াৰ লগত মানে কি হ'ব সেই মিলা